Hi everyone, Food in Kitchen আৰু এটি ৰেচিপি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এটো কি ৰেচিপি হয় ধৰিব পাৰিছেনে? এটো হৈ গ'ল বাঁহ গাজৰ লগত ৰহৰ দালি তৰকাৰী। এয়া আপোনালোকে এনেকৈ খাই পাইছেনে? যদি নাই পোৱা এবাৰ ট্ৰাই কৰি চাবচোন। তাৰ কাৰণে মই 2 কাপ ৰহৰ দালি লৈছো। এখিনি ভালকৈ ধুই সাফা কৰি এটা সিটি মাৰি লম কুকাৰত। আৰু লাগিব আমাক বাঁহ গাজ। এটো মই গোটেইটো ইউজ নকৰো, ইয়াৰ অলপমানহি ইউজ কৰিম। এয়া এনেকৈ পাতলকৈ মই কাটি লৈছো। একদম পাতলকৈ কাটিব, তেতিয়াহে ভালকৈ সিজি যাব। আৰু এইখিনি কুকাৰত সিটি মাৰি ল'ব লাগিব। কমেও 8-10টা মান মাৰিব লাগিব, তেতিয়াহে ভালকৈ সিজি যায়। আৰু ইয়াত কলাখাৰ দিব লাগিব। যদি কলাখাৰ নিদিয়ে বাঁহ গাজখিনি তিতা যেন হ'ব। যদি কম যেন লাগে তেতিয়া আপোনালোকে তৰকাৰীত দি ল'ব। এয়া চাওক বাঁহ গাজখিনি কটা হৈ গ'ল। এইখিনি এনেকৈ পাতলকৈ কাটিছো আৰু ডাঙৰ অংশবিলাক মাজেদি দুফাল কৰি দিছো। এইখিনি হৈ গ'ল কলাখাৰ। মই সৰু গিলাচ এটাৰ আধা অংশ লৈছো। আৰু এয়া গাজখিনি কুকাৰত সিটি মাৰিবলৈ ৰেডি কৰি লৈছো। আৰু এয়া কলাখাৰখিনি তাতে দি দিলো। আৰু এইটো কমেও 8-10টা সিটি মাৰি ল'ম। আৰু এইখিনি হৈ গ'ল ৰহৰ দালি। আপোনালোকক কৈছিলোঁ যে কুকাৰত সিটি মাৰি ল'ব লাগিব। এইখিনি মোৰ সিজি গৈছে। আৰু ইয়াৰ কাৰণে বাকি মছলা লাগিব। পিঁয়াজ এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছো। আদা, নহৰু, জালুক আৰু জিৰাৰ এটো পেষ্ট হয়। আৰু এখিলা তেজপাত আৰু মই অকণমান ভোট জলকীয়া দিছো। আপোনালোকে নিদিবও পাৰে, যিকোনো জলকীয়াও দিব পাৰে। ইয়াত প্ৰয়োজন সাপেক্ষে আপোনালোকে শুকান জলকীয়াও এড কৰিব পাৰে। আৰু এয়া চাওক বাঁহ গাজখিনি সিজি গৈছে আমাৰ। দেখিছেনে বাঁহ গাজখিনি সিজি গৈছে। এতিয়া গেছত কেৰাহী এখন গৰম কৰি জোখত তেল দিম। আৰু ইয়াতে পিঁয়াজখিনি দি দিছো। এইখিনি অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। এয়া এইখিনি ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া ইয়াতে আদা, নহৰু, জালুক, জিৰাৰ পেষ্টটো দি দিলোঁ আৰু তেজপাত খিলাও দিলোঁ। আৰু ইয়াত ভোট জলকীয়াকণো দি দিছোঁ। ইয়াতে 1 চামুচ হালধি দি অকণমান পানী দি দিছোঁ, যাতে এইখিনি ভালকৈ সিজি যায়। এয়া দেখিছেনে অকণমান ভালকৈ সিজি যাব দিব। এয়া এতিয়া মছলাৰ বা তেল বিৰিঙি আছে, মানে মছলাখিনি ভাজা হৈ গৈছে। ইয়াতে এতিয়া ৰহৰ দালিখিনি দি দিছোঁ। চাওক ৰহৰ দালিখিনি এয়া দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ। পানী দিব নালাগে, প্ৰথমতে এনেকৈ মিক্স কৰি ল'ব। এতিয়া ইয়াতে বাঁহ গাজখিনি দি দিছোঁ। এইখিনি পানী দি নিদিব, যিহেতু এইখিনি অকণমান পানী দিয়ে সিজোৱা হৈছিল। সেই পানীখিনি ইউজ কৰিব পাৰিব, পিছত দিলেই হ'ল। এতিয়া এইখিনি ভালকৈ মিক্স কৰি দিলেই হ'ল। আৰু যদি অকণমান তিতা যেন লাগে দাইলখন, তেতিয়া অকণমান কলাখাৰ দি দিব। এয়া দেখিছেনে এনেকৈ অকণমান ভাজি ল'ব। আৰু এয়া মই পানী দি দিলোঁ। ৰৈ যোৱা পানীখিনিয়ে দিছোঁ আৰু জোখত নিমখ দিছোঁ। আপোনালোকে দালিখনতো নিমখ দি ল'ব পাৰে। এয়া দি লৈ এতিয়া এবাৰ এনেকৈ লৰাই দিছোঁ। এইখিনি অকণমান গ্ৰেভি নিচিনাই হয়। এইখিনি পনীয়াও কৰিব পাৰি, সেইটো আপোনাৰ ইচ্ছাৰ কথা। এয়া আমাৰ ৰহৰ দালিৰ লগত বাঁহ গাজ ৰেডি হৈ গ'ল। ভাল লাগিছেনে? এবাৰ খাই চাবচোন। দেখিবলৈ ইমান ভাল নহ'বও পাৰে, কিন্তু খাবলৈ সঁচাই ভাল লাগে। যাৰ যাৰ বাঁহ গাজ প্ৰিয় তেওঁলোকে নিশ্চয় ভাল পাব। যদি ৰেচিপিটো ভাল পায় তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। এয়া চাওক খাবলৈ কিন্তু সঁচাই ভাল হয়। ট্ৰাই কৰি চাব।